আমাৰ নিমন্ত্ৰণৰ মৰ্মে আপোনালোকে অহাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। আৰু আজি আমাৰ বিশেষকৈ প্ৰেছ মিট হিল পিপল কালচাৰেল ফৰাম আৰু কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন, ইউনাইটেড খাচী ইউনিয়ন আৰু অল আছাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন আৰু আমাৰ ডিমাছা ষ্টুডেণ্ট ইউনিয়ন, ৰেংমা ষ্টুডেণ্ট ইউনিয়ন, টিৱা আৰু আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ আমাৰ সদস্য কৃষ্ণ ভট্টাৰায় MSc ডাঙৰীয়া, ভোজপুৰী সমাজ আছে, ভোজপুৰী সমাজ। তো আমি আজি এখন প্ৰেছ মিট আয়োজন কৰাৰ কাৰণটো হৈছিলে যে আমাৰ বৰ্তমান যিটো কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহিনী সদস্য সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাঙৰ যিটো তেখেতৰ টীম, যে কাৰ্বি আংলঙৰ শান্তি চুক্তিৰ ছেকেণ্ডবাৰ যিটো হোৱাৰ পিছত যে তেওঁলোকে আখৰে আখৰে যিটো ইমপ্লিমেণ্ট কৰিবলৈ কাৰণে চেষ্টা, যিটো ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত যিটো চেষ্টা আছিলে, তাৰ মাজতে আমি এটা খবৰ পাইছোঁ যে আমাৰ তাত আহি পৰিছে যে অসম চৰকাৰে ছেক্ৰেটেৰিয়েট ফালৰ পৰা তেওঁলোকে এটা মানে অৰ্ডাৰ ওলাইছে কাৰ্বি আংলঙৰ সৈনিক এখন ইউনিভাৰ্চিটি হ'ব, বিশেষকৈ চামিলাংচু হ'ব বুলি কৈছে স্থানটো। তো সেইকাৰণে আমি খুব আনন্দিত আৰু আমি আদৰণি জনাইছোঁ। আৰু যিবিলাকে নেতৃত্ব লৈছে সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাং, আমাৰ মুখ্য কাৰ্যবাহিনী, তেখেতকো আমি ধন্যবাদ দিছোঁ। লগতে কাৰ্বি আংলং টীম, তেওঁলোকে এৰা নেপেৰাকৈ কাৰ্বি আংলংখনত যে শৈক্ষিকভাৱে এডুকেশ্যনৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ লগত আমিও হাতে হাতে মিলি তেওঁলোকৰ লগত সহায় কৰিব বিচাৰোঁ আমিও। আৰু এখন কাৰ্বি আংলঙত শান্তি আৰু উন্নতি হ'বলৈ হ'লে এখন আমাৰ এটা শিক্ষা অনুষ্ঠানটো আমি আগুৱাই লৈ যাব লাগিব। সেই শৈক্ষিকভাৱে তেওঁলোকে যিটো আগুৱাই লৈ যোৱা যিটো প্ৰচেষ্টা, এইটো খুব আদৰণীয়। আৰু সেইটো কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই সংবাদমেলৰ জৰিয়তে। আৰু তেনেধৰণে যিটো MOES লগত যিবিলাকৰ মানে দফাই দফাই যিবিলাক আছে তেওঁলোকৰ দাবীত, আৰু আমি আশা কৰিছোঁ এনেকুৱা আমাৰ নেতৃত্ব আছে, যিটো আমাৰ মুখ্য কাৰ্যবাহিনী সদস্য সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বৰ দ্বাৰাহে আৰু এইটো BJP চৰকাৰৰ সময়ত আখৰে আখৰে পালন কৰিব আৰু ইমপ্লিমেণ্ট হ'ব বুলি আমি আশা। আৰু কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠী আমি ঐক্যভাৱে একেলগতে আমি আগবাঢ়িবলৈ আমি চেষ্টা কৰোঁ। গতিকে মোৰ ওচৰত আছে আমাৰ SPCFৰ ছেক্ৰেটাৰী জেনেৰেল আৰু ডিমাছা ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি ধীৰাজ ডিফুজা, তেখেতে আপোনালোকৰ আগত অলপ বহলাইকৈ কালচাৰেল ফৰাম তথা ইয়াত যিমানটো কাৰ্বি আংলঙত জাতি জনগোষ্ঠীৰ কাৰ্বি আংলঙৰ ষ্টুডেণ্ট পেৰেণ্টছ বডি বুলি ক'লেতো KSA, তাৰপাছত আমাৰ মাজত ইয়াত আছে গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন, অল আছাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন, তাৰপাছত আৰু ৰেংমা ষ্টুডেণ্ট ইউনিয়ন, টিৱা ষ্টুডেণ্ট ইউনিয়ন। আমি যিমানটো আছে কাৰ্বি আংলঙত থকা ষ্টুডেণ্ট ইউনিয়নবিলাকে মানে স্পেচিয়েলি আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং, অনাৰেবল CM মানে আমি ধন্যবাদ জ্ঞাপন কৰিবলৈ আজি এই সংবাদমেলটো আপোনালোকৰ যোগেদি আমি ধন্যবাদ জ্ঞাপন দিবলৈ কৰিছোঁ। তাতে বিশেষকৈ আপোনালোকে সকলোৱে গম পাই চাগে যে যোৱা 18 অগাষ্টে এই এটা নটিফিকেশ্যনৰ যোগেদি আমি গম পাইছিলোঁ যে এতিয়া কাৰ্বি আংলঙত যোনটো শান্তি চুক্তি যে হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ভাৰত চৰকাৰ, এইবিলাক লগত চুক্তি হোৱাৰ পাছত এতিয়া যোনটো ক্ল'জ 5.1 MOESত যোনটো আছে, তাতে মানে এতিয়া সৈনিক স্কুল, এইটো মানে হিষ্টৰিক সৈনিক স্কুল গঠন কৰা হ'ব কাৰ্বি আংলং এই চামিলাংচুত। সেইটোৰ কাৰণে আমি মানে বহুত আনন্দিত, কাৰ্বি আংলং ৰাইজৰ কাৰণে এইটো ভাল খবৰ। আৰু এইটো ভাল দিন অহা নিচিনা আমি অনুভৱ কৰিছোঁ। আৰু এইটো একমাত্ৰ সেইটো হোৱা কাৰণটো হ'ল আমাৰ ডক্টৰ তুলিৰাম ৰংহাঙৰ চিন্তাধাৰা তেখেতৰ, আৰু ইয়াত মানে এডুকেশ্যন ডিপাৰ্টমেণ্ট SPCF হিলছ পিপলছ কালচাৰেল ফৰাম কাৰ্যালয়ত মই আজি এই প্ৰেছ মিটত উপস্থিত হ'ব পাই মই নিজে সেই টীমক ধন্যবাদ দিব বিচাৰিছোঁ। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু সন্মানীয় CM ডক্টৰ তুলিৰাম ৰংহাংদেৱে যিহেতু কাৰ্য কৰি লৈ আহিছে, টীম ৱৰ্কছ হৈ আছে ইয়াত উন্নতি প্ৰগতি আৰু শান্তিৰ কামৰ জীৱন আগবাঢ়ি যোৱাত বিভিন্ন সংগঠন, বিশেষকৈ কাৰ্বি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, টিৱা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, গোৰ্খা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন,
লগতে অন্যান্য কাৰ্বি আংলং বসবাসৰ টিম ৱৰ্ক যিটো হৈছে যে উন্নতি প্ৰগতিৰ কাৰণে একেলগে লাগি অনাৰেবল CM ছাৰৰ নেতৃত্বত আগবাঢ়ি যোৱা দেখি পেলাই সকলো সংগঠনে যিটো সঁহাৰি জনোৱা মই দেখি পাই সঁচাকৈ মই নিজে আনন্দিত। আৰু এইদৰে যদি সংগঠনসকলে সহভাগিতা লৈ কাৰ্বি আংলং কাউন্সিলৰ নেতৃত্বত সঁহাৰি যদি জনায় তেনেহ'লে আগন্তুক দিনত বিভিন্ন কাৰ্যত আগবাঢ়ি যাবলৈ আৰু সফলতা প্ৰাপ্ত হ'ব বুলি মই আশা ৰাখিছোঁ। মই আশা ৰাখোঁ এইদৰে বিভিন্ন সংগঠনৰ সহযোগিতা হৈ থাকক আৰু CM ছাৰৰ যিটো কাৰ্যপন্থাত আৰু সঁহাৰি জনাবলৈ তেওঁলোকে লগত থাকিব বুলি আশা ৰাখি মই সকলোৱে আহ্বান কৰিব বিচাৰিছোঁ। থেংক ইউ। Pini HPCF office along press meet ke patipon basot deng pen dak HPCF andar long ke doan asong the smet pet karbilo charlie asong pen kapre asong doan pini so press meet pati lo pini la so press meet pati bangke nitom damtang 2021 MOS kachetogat along close 5.1 halaso along ke kichun pon laso dim long pensi pini laso press meet ke phalo pini piposi phanang ko athe ke labang ke isi ningarong nai alam no athe lage sainik school se hala dak paman lo sainik school non abang ke sami langso sidui polam siklang ahe marit apurial an phanchi osi pini lason ke pachun the pot along tum hata laso media athe naw tum athing open iltum tum panda choro panlo pen isi la MOS long ke pachun jia long sitami niltum karbilo charlia song pen sitami arjabun TV नमस्कार। हिजो जुन बेलुकी जुन हाम्रो सेन्ट्रल गभर्नमेन्टसँग लिएर हाम्रो डाक्टर तुलसीराम रङ्गन सरले जुन सैनिक स्कुलको प्रस्ताव लिएर MOS जुन पास भएको छ त्यसमा हामी कार्बी आंगलङवासी गोर्खा जनजाति पनि धेरै हर्षित र खुसी छौँ र आउँदो दिनहरूमा पनि यसरी नै हाम्रो कार्बी आंगलङ जिल्लाभरिमै धेरै मात्रामा यसरी नै डेभलपमेन्ट र स्किमहरू आओस् र हामी त्यसमै धेरै खुसी र आनन्दित छौँ। धन्यवाद। Ai kublai baro hakini ki press media rawan hne aka HPCF office ningkonge ngakwa ai khobor ya Dr. Tuliram Longan CM yung ke Karbi Anglong Autonomous Council naka jinggelam yung kani ka sainik school bat binlong hakani ka jaka semelangso kate ka sainik school man binlong kate ka semelangso nakabintayong ka inrutli ki militants ki wasong kiwa ki militants hani po Karbi Anglong ngiru sa kirmen kajing ngelam yung Dr. Tuliram Longan ngiru kwa simbenta hakani ka sainik school nasi